আংলং আৰক্ষীৰ বৃহত্তৰ সফলতা মৰণাস্ত্ৰ উদ্ধাৰ দৈদাকত ডকমকা থানাৰ অন্তৰ্গত লাংহিনৰ নিকটৱৰ্তী দৈদাকৰ পৰা মৰণাস্ত্ৰ উদ্ধাৰ মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা মৰণাস্ত্ৰখিনিক লৈ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ সংবাদমেল কাৰ্বি আংলং জিলা সদৰ চহৰৰ ডিফুস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয় সংবাদমেল উদ্ধাৰ হোৱা মৰণাস্ত্ৰসমূহ ক্ৰমে এটা AK-56 ৰাইফল এটা 9mm পিষ্টল এটা 0.32 পিষ্টল এটা 9mm ষ্টেন গানৰ দুটা মেগাজিন 9টা AK-56 ৰাইফলৰ মেগাজিন 88টা AK-56 ৰাইফলৰ সজীৱ গুলি 7টা 9mm পিষ্টলৰ সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় উক্ত অভিযানৰ সময়ত উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ ডকমকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুনত কুমাৰ মুদৈ হাওৰাঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনজিত টেৰাং আৰু উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনেশ্বৰ বৰাৰ লগতে CRPFৰ জোৱানসকলো উপস্থিত থাকে ডকমকাৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট আমি এটা বিশেষ খবৰ সূত্ৰত ভিত্তি কৰি আমি আমাৰ DSP হেডকোৱাৰ্টাৰ আমাৰ OC হাওৰাঘাট তেখেতসকল এটা অপাৰেশ্যন লঞ্চ কৰা হয় ডকমকা থানাৰ আণ্ডাৰত দৈদাক পাহাৰ এই মানিকপুৰ বুলি কয় সেই অঞ্চলত আমি এটা বিশেষ খবৰ ভিত্তিত আমি তাত এটা অপাৰেশ্যন চলাওঁ আৰু আমি মাটিত পুতি থোৱা অৱস্থাত কিছু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ তাৰ ভিতৰত এটা AK-56 ৰাইফল আছে এটা ষ্টেন গান আছে দুটা পিষ্টল আছে এটা 9mm পিষ্টল এটা .32 পিষ্টল আৰু 9টা AK-47ৰ মেগাজিন আৰু 88 ৰাউণ্ড AK-47 এমিনেশ্যন আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে এটা আমি আমাৰ তদন্ত অব্যাহত ৰাখিছোঁ আৰু আমি এই কোন সংগঠনে তাত থৈছিল বা কি উদ্দেশ্যে থৈছিল এই তথ্য উদ্ধাৰ কৰিবলৈকে আমি বৰ্তমান আমি আমাৰ তদন্ত আমাৰ জাৰি আছে কাৰ্বি আংলং আৰক্ষী এইটো সফল অভিযান বুলি ক'ব পাৰি কিন্তু এটা কথা ইমান সৰহ সংখ্যক আৰ্মছ এণ্ড এমিনিশ্যন ৰিকভাৰ হোৱাটো ডাঙৰ কথা এনেধৰণৰ ইমানখিনি আৰ্মছ এণ্ড এমিনিশ্যনে কোনো এটা জিলাত সাংঘাতিক ধৰণে মানে সন্ত্ৰাস সৃষ্টি কৰিব পাৰে গতিকে এইকেইটা যিহেতু পোৱা হৈছে আৰু তেনেকুৱা আৰ্মছ এণ্ড এমিনিশ্যন জিলাখনৰ ভিতৰত যে নাথাকিব তাৰো কোনো মানে নাই আৰু ইফালে লোকসভাৰ নিৰ্বাচন এই ক্ষেত্ৰত আপুনি জিলাখনৰ মুৰব্বী হিচাপে কেনে শংকা কৰে যে থাকিব পাৰে নেকি বা আছে নেকি চাওক তেনেকুৱা ধৰণৰ যদি কিবা ক'ৰবাত অস্ত্ৰ ভাণ্ডাৰ আছে আৰু আমাৰ যদি আমি আমাৰ চ'ৰ্চে গম পায় আমি ডেফিনেটলি আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ তেনেকুৱা চেষ্টা অব্যাহত আছে আৰু ভৱিষ্যতলৈও আমি এনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টা থাকিব আৰু আমি আমাৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেই অলৰেডি অব্যাহত আছে আপোনালোকে কাৰ্বি আংলং জিলা আপোনালোকে হয়তো লক্ষ্য কৰিছে যে আমি বিভিন্ন জেগাত আমি তালাচী আমি চলাই আছোঁ আৰু আমি বিভিন্ন অপাৰেশ্যন আমি কৰি আছোঁ গতিকে আমি তেনেকুৱা ধৰণৰ যদি ক'ৰবাত আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ নতুনকৈ কিবা সন্ত্ৰাসবাদী সংগঠন আত্মপ্ৰকাশ কৰা বুলি গম পালোঁ কাৰ্বি আংলং এতিয়া তেনেকুৱা ধৰণৰ সংগঠনৰ তথ্য আমাৰ হাতত নাই এতিয়া এতিয়ালৈকে আমি কনফাৰ্ম হ'ব পৰা নাই আমি এতিয়ালৈকে এতিয়া আমি এই কথাটো ব্যক্ত কৰিব খোজা নাই কাৰণ আমাৰ তদন্ত যিহেতু অব্যাহত আছে তদন্তৰ পিছত আমি শেষ হ'লে আমি গম পাম যদি তেতিয়া আমি লজিকেল কনক্লুজনত আহিলে আমি জনাব পাৰিম যে কোন সংগঠন আৰু নতুন সংযোজন কৰিবলগীয়া নাই আমি আমাৰ আপোনালোকেতো দেখা পাইছে আমি আমাৰ যি দায়িত্ব আমি পালন কৰি আছোঁ আৰু আমি আমাৰ বিভিন্ন জেগাত আমি তালাচী চকী আমি ইতিমধ্যে আমি সষ্টম কৰি ৰাখিছোঁ আৰু গাড়ীত সৰবৰাহ কৰা যিবিলাক অবৈধ বস্তু এইবিলাক উদ্ধাৰ কৰিবৰ কাৰণে আমি যি প্ৰচেষ্টা চলাব লাগে চলাই আছোঁ গতিকে আমি সংবাদ মাধ্যমৰ পৰা তাৰ কাৰণে আমি সহায় সহযোগিতা আমি বিচাৰিছোঁ আমি ক'পাৰেশ্যন বিচাৰিছোঁ